বেহাৰবাৰী আউটপোষ্টৰ সবতকে তালফাল লাগি থকা বিষয়টো হৈছে কমলৰ ভনীয়েক ক'ত এতিয়া কমলৰ ভনীয়েকক বিচাৰি ছয়গাঁৱলৈ আহিছো ওলাবনে কোনোবা ভনীয়েক আমাৰ এজনৰ কাৰণে ওলাই যদি লৈ যাওঁ বেহাৰবাৰীলৈ আছে নেকি কোনোবা আইও ইয়াত আছে 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 এই যাওঁ আহক আহক কোনজনী কমলৰ ভনীয়েক এই গৰাকী আমি বেছিজনীক দুটা ধৰো দুজনী ধৰো তাই এতিয়া চবে গালি পাই কৈ থাকে আজিকালি ইমান শকত এতিয়া জিম এটা জইন কৰিছে নহয় খিনাবৰ কাৰণে সেইটো জইন কৰাৰ পিছত আৰু বন্ধ হৈছেগে তাই শকত হোৱাটো বন্ধ হোৱা নাই জিমটোৱে বন্ধ হৈ গ'ল নমস্কাৰ অসমৰ ৰাইজে প্ৰথমবাৰৰ বাবে দেখিব আমি চিৰিয়েল 9 বছৰ কৰিলো কমলৰ ভনীয়েকক বিচাৰি ফাঁ ফাঁ কৰি দিলে নেপালে ছয়গাঁৱত আহি উদ্ধাৰ হ'ল কমলৰ ভনীয়েক হেৰি বাইদেউ আপুনি ভণ্টি তোমাৰ নামটো কি তোমাৰ কাৰণে আমাৰ মোহন আগল পাগল হৈ গৈছে মোৰ আজি ক'বলৈ ভাষা নাই মই যামগে আৰু কমলা ভনীয়েকে যদি এনেকুৱা বাইক কিনি কেনেকুৱা হ'ব বাইক কোনো নকৰো বাইক কোনো হ'ব এই কিবা এটা কৈ ভণ্টি মহান আই ভেলু আইও এটা কথা দেই আমি আচলতে এনেকৈ ভাবিয়ে থৈছিলো কিবা এটা কৰিম কিন্তু আমি প্ৰথমে দুইজনে আমি তিনিওজনে বাইদেউক শ্ৰদ্ধা জনাইছো যে তেখেতে অকণমান ধেমালি কৰিম বুলি আমাৰ লগত কথা বতৰা চলিছে সেইকাৰণে উঠি আহিছে আৰু আপোনালোকে যি আনন্দ ফূৰ্তি পাইছে তাৰ কাৰণেও ভাল লাগিছে কেৱল বাইদেউগৰাকীক এটা হাত চাপৰিয়ে সকলোৱে উৎসাহ দিয়ক তেখেতৰ এই দেখিছে ছয়গাঁৱৰ মানুহ কিমান উৎসাহী কিমান সুন্দৰ তৎক্ষণাত আহি অভিনয় কৰাত লাগি গ'ল দেই সঁচাকৈ বহুত বহুত ধন্যবাদ দেই বাইদেউ বাইদেউৰ নামটো কি চাৰুদা দাস এতিয়া চাগে ঈশ্বৰৰ কৃপাত আপোনাক গোটেই অসমীয়া চিনি পাব লাহে লাহে কাৰণ মোহনৰ কিন্তু এটাই বেয়া লাগিছে মোহনৰ কাৰণে খেন্দু দিয়া জেগা নাই বেলেগে দিয়ে থৈছে মোৰ লগ পাই কেনেকুৱা লাগিছে ভাল লাগছে ফগা লাগছি না আপোনাক কোবাব আপোনাৰ মানুহটোৱে আছে না মানুহটো আছে নাই ইয়াত নাই হ'লেও খুব ভাল লাগিছে যে তেওঁ ইমান সুন্দৰকৈ উঠি আহি এইখিনি যে সহায় কৰিছে এতিয়া আপুনি কেতিয়াবা আমাৰ বেহাৰবাৰী শ্বুটিঙলৈ যাব কমলৰ লগত যোগাযোগ কৰি যাব তালৈ এনেই চাবলৈ আমাৰ ফালৰ পৰা নিমন্ত্ৰণ দিলোঁ দেই আৰু ভালে থাকক আমি তাকেই কামনা কৰিলোঁ ধন্যবাদ